সো আপুনিও যদি মোৰ নিচিনা ইয়াছৰ বিগ ফ্যান হয় তেনেহ'লে আপোনাৰ বাবে ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে কাৰণ ইয়াছৰ আপকামিং মুভি হ'ল টক্সিক কেনেধৰণৰ মুভি সেইটো আপোনালোকে ট্ৰেইলাৰ চালেই গম পাই যাব। ইয়াছ হ'ল বেলেগ ধৰণৰ এক্টৰ, ইয়াছৰ লগত বেলেগ এক্টৰৰ কম্পেয়াৰ কৰিব নোৱাৰি কাৰণ ইয়াছ KGF চেপ্টাৰ 1 KGF চেপ্টাৰ 2 বনোৱাৰ পিছত আৰু ফিল্ম বনোৱাই নাই, 3 বছৰ পিছত গেপ দিয়াৰ পিছত লৈ আহিলে টক্সিক। সো টক্সিক মুভিখন বহুত খাতাৰনাক হ'ব, ইয়াছৰ একশ্যন মুভি হ'ব। সো একশ্যন কিন্তু লগতে কিন্তু ৰোমান্টিক সিনো থাকিব, লগতে থাকিব কিয়াৰা আদবানি। সো সাউথ ইণ্ডিয়ান মুভি মানে একশ্যন এইটো আপোনালোকে গমেই পায়। সো আপোনালোকে ইয়াছৰ টক্সিক মুভিৰ বাবে কিমান এক্সাইটেড সেইটো কমেণ্ট বক্সত জনাব। মই কিন্তু বহুত এক্সাইটেড, মই কিন্তু চাবলৈ যাম। সো সাউথ ইণ্ডিয়ান মুভি এনে কিছুমান এক্টৰ্ছ আছে যেনে প্ৰভাস, আলু অৰ্জুন, থালাপাতি আৰু বহুত এক্টৰ্ছ আছে যেনে ৰজনীকান্ত, এইবোৰ এক্টৰ্ছো ভাল মুভি বনায়। কিন্তু KGF ফেনবিলাকে গম পাব যে ৰকি ভাই কেনেধৰণৰ মানে এক্টৰ্ছ। 3 বছৰ পিছত এটা মুভি লৈ আহিলে গোটেই ৰেকৰ্ড ভাঙি দিব। টক্সিক যিমানেই ভাল হওক কিন্তু KGFৰ মজাটো বেলেগ, আপোনালোকে মুভিটো চালে গম পাব। KGF কিন্তু মই বহুবাৰ চাইছোঁ তথাপিও মানে বৰিং নালাগে, মানে বাৰে বাৰে চাবলৈ মন যায়। চ' টক্সিক মুভিৰ ডিৰেক্টৰ হ'ল গীতু মোহন দাস আৰু এক্ট্ৰেছ হিচাপে থাকিব কিয়াৰা আদবানি আৰু লগতে নয়নতাৰাও থাকিব, এইটো ভিলেন ৰোল কৰিব নয়নতাৰাই। চ' আৰু মজাৰ কথাটো হ'ল কি টক্সিক মুভিত ইয়াছ দুটা ৰোল কৰিব, অৰ্থাৎ ভিলেন আৰু এক্টৰ্ছ দুয়োটাই থাকিব। টক্সিকত আপোনালোকৰ মানে কি থাকিব, ইয়াছ এক্টৰো থাকিব লগতে মানে ভিলেনো থাকিব। চ' মজা লাগিব ফিল্মটো, আপোনালোকে নিশ্চয় চাব। চ' আপুনিও যদি ইয়াছৰ বিগ ফেন হয় তেনেহ'লে কমেণ্ট বক্সত জনাব। আৰু 26 আগষ্টত টক্সিক মুভি ৰিলিজ হ'ব। চ' এইটো আপোনালোকে মানে জনাটো খুব দৰকাৰ। চ' এইখিনি আছিল, থেংকছ ফৰ ৱাচিং।